আজি কেইদিনমান আগতে জুবিন দাই কিছুমান বক্তব্য আগবঢ়াইছিল সাউথৰ ফিল্মৰ বিষয়ে আৰু তাৰ বাবে বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈছিল। এতিয়া কথাটো হ'ল কি যোনে যিয়ে নকওক বৰ্তমান অৱস্থাত যিটো সাউথৰ ফিল্ম ইণ্ডাষ্ট্ৰি আছে, বিশেষকৈ যিটো তেলেগু ফিল্ম ইণ্ডাষ্ট্ৰি আছে, এই তেলেগু ফিল্ম ইণ্ডাষ্ট্ৰিটোই বলিউডক চেৰ পেলাই বৰ্তমান ভাৰতৰ নাম্বাৰ 1 ফিল্ম ইণ্ডাষ্ট্ৰি ৰূপে প্ৰতিষ্ঠাপিত হৈছে। আজি সাউথৰ ফিল্ম ইণ্ডাষ্ট্ৰি, বিশেষকৈ যিটো তেলেগু ফিল্ম ইণ্ডাষ্ট্ৰি আছে, সেইটোৱে বলিউডক চেৰ পেলোৱাৰ বহুতো কাৰণ আছে। তাৰে ভিতৰত যিটো প্ৰথম কাৰণ, সেই কাৰণটো হৈছে কণ্টেণ্ট। আপোনালোকে যদি চাই যোৱাটো দশকত বলিউডত যিবোৰ ফিল্ম আহিছিলে, তাতে বলিউডত এনেকুৱা এটা ভাৱধাৰা প্ৰচলিত হৈছিলে, এনেকুৱা এটা বিজনেছ মডেল বুলি ক'ব পাৰি প্ৰচলিত হৈছিলে যে আমি যিবোৰ ফিল্ম বনাম সেইটো আমি হিৰ' বেছ ফিল্ম বনাম। মেইনলি কি হয়, বলিউডত কিছুমান এনেকুৱা ভাল ভাল হিৰ' আছিল যাৰ নামত আচলতে ফিল্ম চলা আছিল। কিছুমান ফিল্ম যেনে ধৰি লওক কেনেকুৱা আছিল যে আমাৰ ফিল্মত সলমান খান আছে, গতিকে ষ্টৰি চৰিত ইমান গুৰুত্ব দিব লগা কথা নাই, এনেওতো ফিল্ম চলিবই, সলমান খান আছে মানে কি আমাৰ ফিল্ম হিট হ'বই হ'ব, এইটো মানে এটা গেৰাণ্টি টাইপৰ আছিল। আনহাতে যদি আপোনালোকে সাউথৰ ফিল্ম ইণ্ডাষ্ট্ৰি চাই, তেওঁলোকৰ তাতেও হিৰ' বহুত আছে, তেওঁলোকে বহুত ভাল ভাল হিৰ' প্ৰডিউচ কৰিছে প্ৰভাসৰ দৰে, কিন্তু তেওঁলোকে তাৰ উপৰিও যিটো কণ্টেণ্ট, যিটো ষ্টৰি, তাৰ ওপৰত তেওঁলোকে বহুত বেছি গুৰুত্ব দিছিল। যাৰ বাবে বৰ্তমান অৱস্থাত যদি আপোনালোকে চাই, তেতিয়া সাউথৰ যিটো ফিল্ম ইণ্ডাষ্ট্ৰি সেইটো বলিউডক চেৰ পেলাবলৈ সক্ষম হৈছে। আৰু ইয়াৰ মুখ্য কাৰণ কিন্তু হৈছে কণ্টেণ্ট। কাৰণ সাউথত চাওক, যেতিয়া আপোনালোকে ভাল কণ্টেণ্ট দিব তেতিয়াহ'লে মানুহে এনেও তাক চাব। আৰু বৰ্তমান অৱস্থাত ইণ্টাৰনেটৰ যুগ চলি আছে, বৰ্তমান অৱস্থাত আৰু সেই দিন নাই যে আজিৰ পৰা 5-6 বছৰ আগতে যিটো আছিল যে এজন ভাল হিৰ'ৰ ফিল্ম ওলাইছে, ফিল্ম যিয়ে নহওক মানুহে পাগলৰ দৰে চাব যাব, সেই দিন আজিকালি নাই। আজিকালি মানুহে কি বিচাৰে? কণ্টেণ্ট, ভাল কণ্টেণ্ট বিচাৰে। যাৰ বাবে আজি বৰ্তমান অৱস্থাত যিটো সাউথৰ ফিল্ম ইণ্ডাষ্ট্ৰি আছে, কেৱল নিজৰে ষ্টৰি বা নিজৰে কণ্টেণ্টৰ ওপৰত বেছ কৰি তেওঁলোকে আজি বলিউডক চেৰ পেলাবলৈ সক্ষম হৈছে। এতিয়া যিটো 2 নম্বৰ কাৰণ যাৰ বাবে বলিউডৰ ফিল্ম সাউথৰ ফিল্মতকৈ পিছ পৰি গৈ আছে, সেইটো হৈছে যিবোৰ বলিউডৰ ফিল্ম মেকাৰ আছে, এই ফিল্ম মেকাৰবোৰৰ বৰ্তমান যিটো মাইণ্ডছেট, সেইটো হৈছে তেওঁলোকে ফিল্ম বনাই পইচা কামাবৰ বাবে। আৰু আনহাতে যিবোৰ সাউথৰ যিবোৰ ফিল্ম মেকাৰ আছে, তেওঁলোকৰ বাবে ফিল্ম এখন কেৱল পইচা কামোৱাৰ সাধন নহয়, তেওঁলোকৰ বাবে ফিল্ম এখন হৈছে তেওঁলোকৰ পেশ্যন। তেওঁলোকে সেইবাবে চেষ্টা কৰে যে তেওঁলোকে মাষ্টাৰ পিচ এখন বনাব। যাৰ বাবে বৰ্তমান যদি আপোনালোকে চাই, বলিউডৰ এখন ফিল্ম এজন প্ৰডিউচাৰে যিখন ফিল্ম বনায়, তাতে ধৰকচোন বৰ বেছি 6 মাহ বা 7 মাহ টাইম লগায়। কাৰণ তেওঁলোকে পইচা লগাইছে, পটাপট পইচা পাব লাগে, তেওঁলোকৰ বাবে এইটো এটা বিজনেছ হৈ গৈছে। আনহাতে যদি আপোনালোকে সাউথৰ যিবোৰ ফিল্ম আছে সেইবোৰ চাই, তেওঁলোকে এখন ফিল্মৰ নামত 1 বছৰ 2 বছৰ এনেকুৱা টাইম লগায়। যাৰ বাবে যিবোৰ সাউথৰ ফিল্ম আছে, এই ফিল্মবোৰ মানে যদি আপোনালোকে আৰ্টিষ্টিকভাৱে চাই বা সকলো চাইডেদি বলিউডৰ যিবোৰ ফিল্ম আছে সেইবোৰৰ তুলনাত বহুত বেছি ওপৰত হয়। লগা হ'লে আপোনালোকে তেওঁলোকৰ ষ্টৰি চাওক, লগা হ'লে তেওঁলোকৰ গ্ৰাফিক্স চাওক, লগা হ'লে তেওঁলোকৰ যিমানবোৰ যি বস্তু আছে ফিল্ম এখনৰ লগত জড়িত, সকলোবোৰ বস্তু চাওক, সকলোবোৰ বস্তু বলিউডৰ তুলনাত বহুত বেছি ভাল হয়। আৰু সেইবাবে তেওঁলোকৰ যিবোৰ ফিল্ম ওলায়, সেইবোৰ বলিউডৰ যিবোৰ ফিল্ম ওলায় তাৰ তুলনাত সেই ফিল্মবোৰৰ, সাউথৰ ফিল্মবোৰৰ স্তৰ বহুত বেছি ওপৰৰ হয়। যাৰ বাবে আজি বৰ্তমান অৱস্থাত বলিউডৰ যিবোৰ ফিল্ম আছে সেইবোৰে সাউথৰ ফিল্মক টক্কৰ দিব নোৱাৰা হৈ গৈছে। নাম্বাৰ 3 কাৰণটো হৈছে ভাষাৰ বেৰিয়াৰ। আচলতে কি হৈছে, বৰ্তমান অৱস্থাত যিটো ভাষাৰ বেৰিয়াৰ আছে, সেই বেৰিয়াৰটো নোহোৱা হৈছে। এতিয়া যিকোনো এখন ৰিজনেল ফিল্মে পেন ইণ্ডিয়াৰ ফিল্ম হ'বলৈও সক্ষম হৈছে। কাৰণ বৰ্তমান ইণ্টাৰনেটৰ যুগ, বৰ্তমান ভাষাৰ যিটো বেৰিয়াৰ আছে সেইটো নোহোৱা হৈছে। মানুহে ডাবিং কৰিব পাৰে বা বিভিন্ন ব্যৱস্থা কৰি আমি সাউথৰ মুভিবোৰো বৰ্তমান আমি চাই আছোঁ, যিটো আগতে ধৰক আজিৰ পৰা 20 বা 30 বছৰ আগতে সম্ভৱ নাছিল যে সাউথৰ ফিল্ম এখন আমাৰ ইয়াৰ মানুহে চাব, কাৰণ বুজিয়ে নাপাইছিল। হিন্দীটো তুলনামূলকভাৱে বহুত মানুহে বুজি পায়, ধৰক আমাৰ বহুত অসমীয়া মানুহে হিন্দীটো বুজি পায়, যাৰ বাবে হিন্দী ফিল্ম চায়। কিন্তু আজিৰ পৰা 20 বা 30 বছৰ আগতে তামিল হওক, তেলেগু হওক, এইবোৰ লেংগুৱেজটো কোনোতো জনাই নাছিল। সেই সময়ত এইবোৰ ফিল্ম চোৱাৰ কোনো অৰ্থই নাছিল। কিন্তু বৰ্তমান কি হৈছে, এই যিটো ভাষাৰ বেৰিয়াৰ লাহে লাহে এইটো নোহোৱা হৈছে। আৰু সাউথৰ মুভিবোৰ এতিয়া হিন্দীত ডাব হৈ আমাৰ ইয়াতো ৰিলিজ হোৱা হৈছে। যাৰ বাবে এই যিটো ৰিজনেল ফিল্ম আছিল, এইটো বৰ্তমান ৰিজনেল ফিল্ম হৈ নাই, সাউথৰ ফিল্ম ইণ্ডাষ্ট্ৰিটো বৰ্তমান এটা পেন ইণ্ডিয়া ফিল্ম ইণ্ডাষ্ট্ৰীলৈকে ৰূপান্তৰ হৈছে, যিটো এডভান্টেজ আগতে বলিউডৰ হাতত আছিল। আৰু বলিউডৰ সেই যিটো মনোপলি আছিল, সেই মনোপলিটো বৰ্তমান শেষ হৈছে। যাৰ বাবেও বলিউড বৰ্তমান বহুত পিছুৱাই গৈ আছে। সাউথ ইণ্ডিয়ান ফিল্ম ইণ্ডাষ্ট্ৰিতকৈ বলিউডৰ যিটো ফিল্ম ইণ্ডাষ্ট্ৰি, এই ফিল্ম ইণ্ডাষ্ট্ৰিটো লাহে লাহে পিছুৱাই যোৱাৰ আন এটা কাৰণ হৈছে বলিউডৰ হিপক্ৰেচি আৰু এজেণ্ডা বেছ তেওঁলোকৰ ফিল্ম। বলিউডৰ এনেকুৱা বহুতো ফিল্ম আছে য'ত কিছুমান বিশেষ এজেণ্ডাক
তেওঁলোকে ইনফ্লুৱেঞ্চ কৰিবলৈ চেষ্টা কৰে। তেওঁলোকৰ যিবোৰ এজেণ্ডা আছে সেইবোৰক লাহে লাহে মানুহৰ মনত সোমাই দিয়াৰ বাবে তেওঁলোকে ফিল্মক আচলতে এক প্ৰকাৰৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে, যাৰ ফলত মানে কি বলিউডৰ যিটো হিপক্ৰেচি আছে সেই হিপক্ৰেচিটো লাহে লাহে বাঢ়ি গৈ আছিল। কিন্তু কি হ'ল, যেতিয়া ছ'চিয়েল মিডিয়াৰ যুগ যিহেতু আৰম্ভ হৈছে, এই যিবোৰ এজেণ্ডা আছে বা এই যিবোৰ হিপক্ৰেচি আছে বলিউডৰ, এই হিপক্ৰেচিবোৰ আচলতে বৰ্তমান অৱস্থাত মানুহৰ মাজৰ পৰা লুকাই থোৱাটো অসম্ভৱ টাইপৰ হৈ পৰিছে, যাৰ বাবে মানুহে লাহে লাহে বলিউডক বেয়া পাবলৈ আৰম্ভ কৰিছে। আৰু যাৰ বাবে বলিউডে তেওঁলোকৰ যিটো ছবি, সেই ছবিটো মানে তেওঁলোকৰ যিটো ইমেজ, সেই ইমেজটো মেইনটেইন কৰাটো তেওঁলোকৰ বাবে অসম্ভৱ টাইপৰ হৈ পৰিছে। আৰু এইটো এটা কাৰণ যাৰ বাবে বলিউডৰ ফিল্ম ইণ্ডাষ্ট্ৰী তুলনামূলকভাৱে যিটো চাউথৰ ফিল্ম ইণ্ডাষ্ট্ৰী আছে তাতকৈ লাহে লাহে পিছ পৰি গৈ আছে। চাউথৰ ফিল্মৰ তুলনাত বলিউডৰ ফিল্ম বৰ্তমান অৱস্থাত লাহে লাহে পিছুৱাই গৈ থকাৰ আন এটা কাৰণ হৈছে মানুহৰ মনত বলিউডৰ প্ৰতি যিটো হেতৰ সৃষ্টি হৈছে সেইটো। আচলতে ইয়াৰ কাৰণ বিভিন্ন। ইয়াৰ কাৰণবোৰৰ ভিতৰত আপোনালোকে যদি চাই, প্ৰথম কাৰণ হৈছে ইয়াৰ নেপোটিজিম। বিশেষকৈ যিটো সুশান্ত সিং ৰাজপুতৰ কেছ হ'ল, তাৰপিছত নেপোটিজিমৰ কথাটো বৰ বেছিকৈ মানে পোহৰলৈ আহিছিলে বা মানুহে ইয়াৰ বিষয়ে বৰ বেছিকৈ কথা কোৱা আৰম্ভ কৰিছে। ইয়াৰ উপৰিও ড্ৰাগছ হওক বা তেওঁলোকৰ যিটো বলিউডৰ এক্টৰ এক্ট্ৰেছৰ যিটো মানে এৰগেন্স টাইপৰ স্বভাৱ আছে, যিটো ৰুড স্বভাৱ আছে, সেইবোৰেই হওক বা বলিউডৰ কিছুমান এক্টৰ এক্ট্ৰেছ আছে যিবোৰে মানে অনাহকত তেওঁলোকে বিভিন্ন ধৰণৰ বিতৰ্কত সোমাই পৰে। ই লগা হ'লে ৰাজনৈতিকে হওক, ধাৰ্মিকে হওক বা আন বিভিন্ন বিতৰ্কই হওক। আনহাতে বলিউডৰ কিছুমান এক্টৰ এক্ট্ৰেছে ভাবে কি তেওঁলোকে মানে বহুত বেছি জানে। তেওঁলোকৰ ক্ষেত্ৰত হয় কি তেওঁলোকে অলপ ইংলিছ ক'ব জানে, যাৰ বাবে তেওঁলোকে ভাবে কি আমি ভাৰতৰ যিবোৰ সাধাৰণ মানুহ আছে তেওঁলোকক আমি সকলো ক্ষেত্ৰতে জ্ঞান দিব পাৰিম। কেছটো ভাবি চাওক, কিছুমান এনেকুৱা বলিউডৰ এক্টৰ এক্ট্ৰেছ আছে যিসকলে ক্লাছ 12 পাছ কৰা নাই, কিন্তু তেওঁলোকে মানে কি বিভিন্ন ধৰণৰ বিষয়ত তেওঁলোকে মানুহক জ্ঞান দিয়া আৰম্ভ কৰিলে। ইপিনে ড্ৰাগছৰ কেছটো আপোনালোক সকলোৱে জানে। এই বিভিন্ন কাৰণত মানুহে লাহে লাহে বলিউডক বেয়া পাবলৈ আৰম্ভ কৰিছে। আৰু এই যিটো এই হেডটোৰ কাৰণে বৰ্তমান অৱস্থাত বলিউডৰ যিটো ফিল্ম ইণ্ডাষ্ট্ৰী আছে, এই ফিল্ম ইণ্ডাষ্ট্ৰীৰ যিটো ইমেজ, এই ইমেজটো সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে, যাৰ বাবে বৰ্তমান অৱস্থাত মানুহে বলিউডতকৈ বেছি গুৰুত্ব কাক দিয়া কৰিছে চাউথৰ ফিল্ম ইণ্ডাষ্ট্ৰীক। কাৰণ চাউথৰ যিবোৰ এক্টৰ এক্ট্ৰেছ আছে তেওঁলোকে মানে চিম্পুলভাৱে থাকে। তেওঁলোকৰ এনেকুৱা নহয় যে তেওঁলোকে যেতিয়া ফিল্ম কৰে তেতিয়া ফিল্মৰ কেৰেক্টাৰ, বাকী তেওঁলোকে এজন সাধাৰণ চিম্পুল হাম্বল টাইপত থাকে। তেওঁলোকৰ এনেকুৱা নহয় যে গোটেই জীৱনটো তেওঁলোকে ফেয়াৰ কৰি মানে নিজকে এটা বেলেগ ধৰণৰ মানুহ হিচাপত গঢ় দিব চেষ্টা কৰে। এই বস্তুটো তেওঁলোকৰ নাই। তেওঁলোক চিম্পুলভাৱে থাকে আৰু তেওঁলোকৰ টেলেণ্ট দেখুৱাই তেওঁলোকৰ কামত, তেওঁলোকৰ এক্টিঙত। এইবোৰ কাৰণতে লাহে লাহে বলিউড ফিল্ম ইণ্ডাষ্ট্ৰীটো চাউথৰ ফিল্ম ইণ্ডাষ্ট্ৰীতকৈ লাহে লাহে পিছ পৰি গৈ আছে। আৰু চাউথৰ যিবোৰ ফিল্ম ইণ্ডাষ্ট্ৰী আছে তেওঁলোকে তেওঁলোকৰ ধৰক নিজৰ পেশ্যনৰ বাবে হওক, নিজৰ কণ্টেণ্টৰ বাবে হওক বা নিজৰ ক্ৰিয়েটিভিটিৰ বলতেই হওক, তেওঁলোক বৰ্তমান ভাৰতৰ নাম্বাৰ 1 ফিল্ম ইণ্ডাষ্ট্ৰী হ'বলৈ সক্ষম হৈছে। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোক লাইক নিশ্চয় কৰিব। ভিডিঅ'ৰ বিষয়ে কিবা ক'ব লগা আছে কমেণ্টত নিশ্চয় লিখিব। আৰু মোৰ এই যিটো চেনেল আছে গীত ইডু, ইয়াক ছাবস্ক্ৰাইব নিশ্চয় কৰিব। আজিৰ বাবে এইখিনি, ধন্যবাদ।